মাৰ কৰ্মস্থলীত যে মোক ভাল পোৱা মৰম কৰা মানুহ আছে মই কথাটো কল্পনাও কৰা নাছিলোঁ। বহুত দিনৰ পৰা মায়ে কৈ আছিলে ল'ৰা ছোৱালীখিনিয়ে তোক মাতিছে, সেইকাৰণে এটা প্ৰগ্ৰেমতেই মই আহিলোঁ। আৰু আহিয়ে দেখিছেনে জিংকি আৰু প্ৰিয়াক্ষীহঁতকো ইয়াত লগ পাই গ'লোঁ। ব্লগ নিদিয়া কিমান দিন যে হ'ল ন। কাৰেঙৰ লিগিৰি নাটকখন সৰু ল'ৰা ছোৱালীখিনিয়ে মানে স্কুলৰ ল'ৰা ছোৱালীখিনিয়ে কৰিছে আৰু ইমান ধুনীয়া কৰিছে নহয়। বহুতে আকৌ অভিযোগো কৰিছে কাৰণ তাৰ আগৰ প্ৰগ্ৰেমখিনি মই চাবলেই নাপালোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে কিন্তু এখন মঞ্চৰ খুবেই প্ৰয়োজন, তাৰ পৰাইতো তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ হয়। প্ৰগ্ৰেমো চলি আছে আৰু আমাৰ খোৱাৰ পৰ্বও মাজে মাজে চলি আছে। আজি আকৌ বহুত দিনৰ পিছত চুম আহিছে মোৰ লগত। হয়তো এই অঞ্চলত প্ৰথমবাৰ পৰিচালনা কৰিছে, বেলেগ অঞ্চলত তেওঁ কেইবাবাৰো পৰিচালনা কৰিছে। কৈয়ে ভাল লাগিছে, মোকো ভাল পোৱা ইমান মৰম দিয়া মানুহ আছে। মৰম ভাল পোৱাবিলাক আচলতে মনৰ পৰা আহে। ইহঁতবিলাকে যে আহি মৰমত মাত এষাৰ দিছে, খুব ধুনীয়াকৈ মোৰ লগত কথা পাতিছে, মই সঁচাকৈ বহুত বেছি সুখী জানেনে। প্ৰগ্ৰেমৰ মাজতে তাহাঁতৰ লগত অলপ ধেমালিও কৰিলোঁ, নাচিলোঁ। আচলতে জিমনি বা এই জিমনি বাজনী যে হৈছোঁ একমাত্ৰ ইহঁতবিলাকৰ কাৰণে, আপোনালোকৰ মৰমৰ কাৰণে। ভবাই নাছিলোঁ জানেনে মাৰ স্কুললৈ আহিলে ইমানখিনি মৰম, ইমানখিনি হেঁপাহ মই তাহাঁতৰ পৰা দেখা পাম। তোমালোকৰ পৰা যিমানখিনি মৰম পালোঁ ন, এই দিনটো মোৰ কাৰণে খুবেই বিশেষ হৈ ৰ'ব। তোমালোকৰ জীৱন যাত্ৰাত তোমালোকে মনে বিচৰাৰ দৰে আগুৱাই যোৱা। তোমালোকলৈ বহুত মৰম দেই।